तो अभी अरुणाचल एघर मानुह घरत आছো और तेखर का नाम क्या है आपका? मेरा नाम तो कामर फ्यांक्यो। इन लोग का जो पिताजी था, दादाजी था, वो पहले कैसे शिकार करते थे ये बताएंगे। आपका बताइए तो, आपका दादाजी पिताजी कैसे शिकार करते थे पहले? जंगल में तो जानवर मरने तो फिर से मरता है, फिर से मरता है। और तो फिर का और तो हम तो पहला जमाना को और तो भोजन लगाता है। आजकल भोजन नहीं है। आजकल तो शिकार नहीं होता है। ये तैरना, ये तैर और तो जंगल में जाकर पार में जितना तो ओए तो सुअर, बंदर, बेक ऐसे और तो मरने से तो हम ऐसे मरता है। यह तो पहले से जमनमान में ऐसे मरता है। मरते तो एकदम काटा है। और तो हम लोग का पहले जमाना में ये चीज, ये तो बारिश आने से यह कोल पत्ता लगाता है। हम लोग तो आँख में पानी नहीं घुसता, ऐसे लगाता है। ये टोपी हम लोग तो ऐसे दाव किस लिए, दाव किस लिए? और तो हम लोग को घास काटने के लिए। आदमी लड़ा लड़ी होने से तो हो तो एकदम आदमी को मरता है ऐसे। जो भी मीटिंग कॉपी करता है वो हर चीज लोग का दाव करता है, तालुवार है। যেনেকে আপোনালোকে ইয়াতে দেখা পাইছে, এইখন চাওক, এইখন এখন ধনু হয় আৰু এই ধনুখন বহুত কামতে ইউজ হয়। আৰু এওঁলোক জংঘলী মানুহ হয় আৰু আচলতে কি হয়, জংঘলৰ লগত থকা জীৱন ট্ৰাইবেল মানুহে জংঘলৰ লগত থাকিয়ে ভাল পায়। গতিকে এওঁলোকে আগতে জংঘলতে এনেকৈ চিকাৰ কৰিছিল, জংঘলত থাকি ভাল পায়। আৰু এইখন চাওক, মই দেখাইছোঁ ধনু, এইখন ধনুৰ দ্বাৰাই। আৰু এইটো হ'ল আপোনাৰ শৰবিলাক ইয়াতে থাকে হা। আৰু এই তৰোৱাল, এইখন শৰ চাওক, শৰটো মই আপোনাক দেখাইছোঁ, এইখন শৰটো দি আপোনাৰ বিভিন্ন ধৰণৰ চিকাৰ কৰাত কামত আহে আৰু চিকাৰ হয় বহুত। শৰডাল বিৰাট ষ্ট্ৰং হয় আৰু এইডাল চিকাৰ কৰে তেওঁলোকে, বিভিন্ন চিকাৰ, বিকজ হাতী, ঘোঁৰা, জন্তু যিমান আগৰ, আজিকালিতো কমিছে বাৰু, আগৰ দিনত তেওঁলোকে খুব বেছিকৈ চিকাৰ কৰিছিল। আৰু এইখন দেখিছে তৰোৱাল বিৰাট ধাৰদাৰ আৰু বিৰাট ৱেইট আছে তৰোৱালখনৰ, মই নিজে চুই চাইছিলোঁ। আৰু এই তৰোৱালখন দি তেখেতে মানে যেতিয়া জংঘলত যায় তেতিয়া তেখেতে মানে আগত জন্তু আদি আহিলে তেওঁলোকে যুদ্ধ কৰিব পাৰে। চব পিছফালে দেখা পাইছে ধুনীয়াকৈ শৰৰ যোনটো বাকচ দেখাইছিলোঁ সেইটো ইয়াতেই থোৱা হয়, ৰখা হয়। আৰু এনেকৈ এইটো দেখিছে আগতে, এতিয়াতো এইটো বাৰু টুপি এটা, এইটো কিনিবলৈ পায়, কিন্তু আগৰ এই টুপিটো দেখা পাব, এইটো টুপি হয়, এইটো চাওক টুপিটো, এইটো বৰ্তমান তেওঁলোকৰ এটা ট্ৰেডিশ্যন হয়। আৰু আগৰ সময়ত এনেকুৱা ধৰণৰ টুপি, এইটো পূৰা সম্পূৰ্ণভাৱে মেটেলৰ হয়। আৰু ইয়াতে মানে ধৰক দাও দি যদি এনেকৈ কাটে তেতিয়া মানে একো অসুবিধা নহয়, প্ৰভাৱ নহয়। গতিকে এইটো এতিয়া মানে ট্ৰেডিশ্যন, খালী ট্ৰেডিশ্যন তেওঁলোকে থাকে। তেওঁলোকে যোনবিলাক আগৰ ট্ৰেডিশ্যন আছিল সেইবিলাকে এতিয়া পৰম্পৰাবিলাক ৰাখি থৈছে। আৰু তেনেকৈ যোনটো ছেট আপ হয়, দেখিছে এই যোনটো ছেট আপ, এনেকৈ অৰুণাচলত বহুত মানুহ আপুনি দেখা পাব এনেকৈ ঘূৰি ফুৰা দেখা পাব। সেই ট্ৰেডিশ্যনটো ৰাখি থৈছে। তো এনেকৈ আপোনালোকৰ অৰুণাচলৰ যোনটো ট্ৰেডিশ্যন হয় সেই ট্ৰেডিশ্যনৰ বিষয়ে আমি অলপ ক'লোঁ। আৰু এনেকৈ যেনেকৈ অৰুণাচলী মানুহবিলাকে আগতে যেনেকৈ জংঘলত তেওঁলোকে আছিল, জংঘলে আছিল প্ৰায়, অৰুণাচল হওক গোটেই অসম তথা নৰ্থ ইষ্টখন জংঘলে আছিল। গতিকে তেওঁলোকে কেনেকৈ চিকাৰ আদি কৰি পেলাই জীৱিকা নিৰ্বাহ কৰিছিল, গতিকে এই মানুহজনে দেখালে, এইজন মানুহে দেখালে কি তেওঁলোকৰ সম্পূৰ্ণ ট্ৰেডিশ্যনটো তেওঁলোকে কেনেকৈ গেটআপত আছিল আগতে। গতিকে সেইখিনি অলপ থুলমূলকৈ আপোনালোকক বুজালোঁ। গতিকে আমি এনেকুৱা ভিডিঅ' আপোনালোকে চাই থাকক আৰু আগলৈকে, আৰু আমি আপোনালোকক ধুনীয়া নৰ্থ ইষ্টৰ ট্ৰেডিশ্যনৰ বিষয়ে জনাম। কাৰণ এইবিলাক আমি জানিব লাগে, আগতে আমাৰ নৰ্থ ইষ্টখন কেনেকুৱা আছিল, কেনেকৈ চলিছিল। এতিয়াও পৰ্যন্ত মানুহবিলাকে তেওঁলোকৰ ট্ৰেডিশ্যনটো এৰা নাই, যিবিলাক মানে পুৰণা যুগৰ মানুহবিলাক আছে। গতিকে চাই থাকক এনেকৈ ভিডিঅ'বোৰ, ভাল লাগিব।